নমস্কাৰ এয়া দেখিছেনে গুড় কাটি আছোঁ এয়া বগৰী মিঠা জ্বলা আচাৰ ৰেচিপি এটা লৈ আহিছোঁ তেনেহ'লে বলক দেৰি নকৰোঁ সোনকালে ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক এয়া তাৰ বাবে মই বগৰীখিনি লৈ লৈছোঁ মায়ে ধুনীয়াকৈ ৰ'দত দি শুকুৱাই ৰাখিছে এয়া এতিয়া মই ডাঙৰ বাচন এটা লৈ লৈছোঁ এইখিনি ধুনীয়াকৈ বগৰীখিনি ফুটা কৰি লৈছোঁ গোটেইখিনি দেখিছেনে এয়া যাতে মছলাটো ধুনীয়াকৈ সোমাই পৰে সেইবাবে এনেকৈ লৈ লৈছোঁ তাৰপিছত মছলাটো ইয়াৰ ৰেডি কৰি লৈছোঁ জিৰা 2 চামুচ মিঠি গুটি 1 চামুচ আৰু পকা জলকীয়া কেইটামান লৈছোঁ আৰু এয়া কাটি থোৱা গুড়খিনি লৈ লৈছোঁ যিহেতু মিঠা আৰু জ্বলা আচাৰ সেইকাৰণে দুইটাই পৰিমাণ অনুযায়ী লৈ ল'লে হৈ গ'ল এয়া মই ধুনীয়াকৈ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ এতিয়া মই ইফালে এটা কেৰাহীত মিঠাতেল পৰিমাণ অনুযায়ী দি দিলোঁ মিঠাতেলটো গৰম হোৱাৰ পাছতে দিছোঁ এয়া কেইটামান পাঁচফোৰণ প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ এতিয়া এইখিনি মই বগৰীখিনি দি দিছোঁ ইয়াতে এইখিনি ধুনীয়াকৈ অলপ সময় লৰাই ল'ম যাতে তেলটো বগৰীখিনিত লাগি ধৰে এয়া দেখিছেনে ধুনীয়াকৈ লাগি ধৰিছে এতিয়া এয়া মছলাখিনিও দি দিছোঁ মই এতিয়া মছলাখিনিও ধুনীয়াকৈ ভাজি থাকিম যাতে মছলাটো ধুনীয়াকৈ বগৰীখিনি লাগি ধৰে আৰু তাৰপিছত এয়া গুড়খিনি দি দিছোঁ এইখিনিও একে পৰিমাণৰ অনুযায়ী এনেকৈ লৰাই থাকিম এইখিনিও ধুনীয়াকৈ গলি যোৱালৈকে এয়া গলি গ'ল দেখিলে এয়া আমাৰ বগৰী মিঠা জ্বলা আচাৰ ৰেডি হৈ গ'ল এয়া দেখিছেনে তাৰপিছত এয়া মই এটা বৈয়াম লৈ লৈছোঁ বৈয়ামটো একদম ভালকৈ পানী নলগাকৈ ৰাখি ল'ব যাতে পানী লাগি নাথাকে নহ'লে বগৰী আচাৰ হওক যি আচাৰেই হওক বেয়া হৈ যায় সেয়া আৰু দেন বাই নেক্সট মিনি ব্লগত আকৌ লগ পাম এনেকৈ আপোনালোকে বনাই চাব দেন বাই